guys, বৰ্তমান আমি এঠাইলৈ ফুৰিব গৈ আছোঁ। কি কুকিং বুলি কয় ভালকৈ নাজানো, মই আহিও পোৱা নাই চিনিও নাপাওঁ, ফুৰিও পোৱা নাই নামটো দিয়ে ফাৰ্ষ্ট আনিছোঁ আৰু তাত গৈ আছোঁ। এতিয়া আমি মানুহ ছজন আহিছোঁ, ৰাতুল ওলাই আছে আৰু দেখি আছে ভাল হয় গৈ আছোঁ। কেনেকুৱা জেগা কি হ'ব আপোনালোকে নিশ্চয় দেখি পাব। এতিয়া চাই থাকিব। এতিয়া মইতো নাজানো কেনেকৈ ক'ব নহয়, এতিয়া চাই থাকিব। So guys, finally আমি আহি পালোঁ সবফালে। ইফালে এইখন কি নদী বুলি কয়, সুবনশিৰি নদী বুলি কয়, সোৱণশিৰি চাব পাৰে। সবাই ৰখিলোঁ ইয়াতে চাব পাৰে। আমি ভিতৰত সোমাই আহিলোঁ চাব পাৰে। বাইকখিনি ইয়াত ষ্টেণ্ড কৰি থ'ব চাব পাৰে। আহিছোঁ এইফালে, ইয়াত আমি ভিডিঅ' শ্বুট ফটো শ্বুট কৰিব লাগিব। এইফালে বেলেগ মানুহ আহিছে, ইয়াত থাকি ভাল লাগিব। ইয়াত যদি আমি থাকি ইয়াত গধূলি সময়ত থাকি আহিব ভাল লাগিব। ঘৰটো অলপমান ওচৰত হ'লে আমি ইয়াত ডেইলি আহিলোঁ, এতিয়া এনেকৈ থাকিলোহেঁতেন। চাই ভাল লাগে চাচোন। আহি পালোঁ, ইয়াত গা ধুবহে লাগে পায়। ইয়াত কেনেকুৱা পায় গা ধুব হ'লে? সোৱণশিৰি বুলি কয়। চাব পাৰে, বৰ ধুনীয়া প্লেচ। আহিব নিশ্চয় আপোনালোকে কেতিয়াবা ইয়াত। সেইফালে ইয়াত পূৰা ইয়াত এনেকৈ পূৰা ইয়াত এটা কি বুলি কয় এইটো যে চাং বনাই পিনি ইয়াত বহি পিনি পূৰা ইয়াত চাই থাকিব। পূৰা গধূলি সময়ত ভাল লাগিব বহুত। ধুনীয়া প্লেচ। যিফালে কোনোবাই যাওঁ বুলি ক'লে যাব পাৰে। সেইফালে ইফালে কিমান দূৰ ক'ত যাব পাৰে আহাচোন অকণমান গৈছোঁ। মই যে এতিয়া কথাটো কৈছিলোঁ যে এনেকৈ এইটো চাং বুলি বনাই থয়, এনেকৈ এইটো চুকি পেলাই এইটো লাগে, এইটো প্লেচটো ভাল, এইটো গধূলি সময় এইটো বৰ গৰম আছে। বহি চাওঁ বৰ গৰম। এনেকৈ বহি পিনি এনেকৈ ঠেং পকাই পিনি ইয়াৰ পৰা এইফালে ভিউটো নাজাৰা লে सकता है इधर में देखो। ইয়াৰ ভিউ চাব পাৰে, ভাল লাগিব ইয়াত মানে গধূলি সময়ত। আমাৰ ঘৰটো যদি ওচৰ হয় তেতিয়া আমি ডেইলি আহিলোহেঁতেন চাগে সদায় গধূলি আহিলোহেঁতেন। আমি ঠাণ্ডা আমি স্প্ৰাইট এনেকৈ খাব পাৰে, একো আনো নাই লগত। এইফালে বহি পূৰা মজাকৈ খাব পাৰে। তেনে দেখিছে মজা জেগা আছিলে খাবলৈ কাৰণে। সেই পিৰিয়ড আছিলে কিন্তু নাই না, খাব নোৱাৰে না। আমাৰ এইফালে শ্বুটিং চলি আছে। বহুত ফটো শ্বুট দিলোঁ আমি এইবিলাকত। গোটেই ফটো চাব আছে ইনষ্টাগ্ৰামত চাব, ডিছক্ৰিপশ্যনত লিংক দি আছে, তাৰ ইনষ্টাগ্ৰামত চাব দেখিব। গাইজ আমাৰ শ্বুটিং চলি আছে এতিয়ালৈকে, শ্বুটিং শেষ হোৱা নাই। গ'লে চাই থাকক এইফালে শ্বুটিং চলি আছে। খাম তো গাইজ রোল ক্যামেরা।
গাইছ আমাৰ শ্বুটিং আমি বিৰতি লৈ আছোঁ আমি বিৰতিৰ পাছত আজি এইবাৰ ইয়াতে অলপ জিৰণি লৈছোঁ চাহত ইলেক্ট্ৰিক আছে চাহ ইমান নাই বাৰু ৰ'দতে ফিলিংছ লৈ আছে চাহত এতিয়া শেষ হ'বলৈ লৈছে আপুনি খাই থাকক আমি ইয়াৰ পিছত আকৌ ঠাইলৈ যাম এতিয়া মানে বহুত টাইম শ্বুটিং কৰিলোঁ শ্বুটিং কৰি এতিয়া মানে অলপ ভাগৰি পৰিলোঁ বহুত গৰম আৰু এতিয়া আমি মানে এই স্প্ৰেড খাব ওলাইছোঁ এতিয়া চাব পাৰে ইফালে আমাৰ এইটো সুবনহিৰি বুলি কয় যে সুবনহিৰি তাৰ কাষত এতিয়া চাব এতিয়া তাৰ ওচৰতে আমি ফিল্ডটো লৈ আছোঁ ইয়াতে এইটো চব ফেন আমি ইফালে খুলিছে আমাৰ গহিনে মই ফাৰ্ষ্ট দেই ইয়াত ফাৰ্ষ্ট আৰু লাষ্ট বুলি কথা নাই একেলগে চবেই একেলগে খাম একেলগে উঠিম কাকা বিকি আজি ইয়াত আহি কেনেকুৱা লাগিছে মজা টাইগাৰ হয় ইয়ালৈ আহি কেনেকুৱা লাগিছে ফিলিংছ বহুত ধুনীয়া লাগিছে আৰু যাতে এনেকুৱা জেগা আৰু ক'ৰবাত পাওঁ তাকে আশা কৰি আছোঁ মানে বিচাৰিম মানে হয় বহুত ভাল লাগিছে থাকে ভিডিঅ'বিলাক চাব দেখি পাব বৰ্তমান দেখি পাব চনিয়ে কিবা ক'ব কৈ দিয়ক ক'ত ব্যস্ত ক'ত নে মোবাইলত মিণ্টু তুমি কিবা ক'বা কিবা এটা কৈ দিয়া দুখাৰ এটা লাইন আৰু গহীন আপুনি কিবা ক'ব ক'তে ব্যস্ত চবে ক'ত ব্যস্ত হৈ আছে এতিয়া খাই হৈ অকণমান শ্বুট কৰিব লাগিব হয় এৰা কৈ থাকক গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো গাইছ আমাৰ এই ভিডিঅ' কেম্পত যিখিনি শ্বুটিং কৰিবলগীয়া আছিল সেইখিনি মেৰতে আমাৰ সমাপ্ত হ'ল ইয়াৰ পৰা আমি বিদায় লৈছোঁ এইফালে ইক' কেম্প আপোনালোকে যদি কেতিয়াবা কিবা কৰিবলগীয়া থাকে বা চাবলৈ মন যায় ইয়ালৈ আহিব আমি এতিয়া গৈ থাকোঁ আপোনালোকে চাই থাকক